Hello everyone, good morning, namaskar. আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু এতিয়া বনাইছো ভেজিটেবল ৰাইচ আৰু আপোনালোকক দেখাইছো এয়া মই আদা লসুনৰ পেষ্ট এখন বনাই লৈছো আৰু লগতে ৰাতিপুৱা ভাগত যেহেতু বনাইছো এয়া ভেজিটেবল গুটি ক্যাপসিকাম বিনছ আৰু ক্যাৰেট অনিয়ন টমেটো গুটিখিনি কাটি লৈছো যিখিনি চেয়াৰ কাৰণে উপযোগী মানে আৰু আপোনালোকক দেখাইছো ভিডিওটো চাই থাকিব হেকলৈকে স্কিপ নকৰাকে বলক এতিয়া ভেজিটেবল ৰাইচ বনাও ভেজিটেবলখিনি গোটেইখিনি দিয়াৰ পিছত এতিয়া মই ইয়াত এড কৰি দিম অলপমান লেমন আৰু লেমন দিলে মানে কি হয় যিখিনি আমি তেল বেছিকৈ দিয়া হয় যে অকণমান তেলটো মানে কাটি যায় আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুতকৈ তেলৰ প্ৰয়োজন নাথাকে আৰু মই যিহেতু ভেজিটেবল ৰাইচ বনাওঁ শ্ৰেয়াৰ কাৰণে বিশেষকৈ তাই মানে ভেজিটেবল নাখায় যে ভেজিটেবল ৰাইচ বনালে মানে ধৰক তেতিয়া খাই দিয়ে আৰু ইভাগে আপুনি এক্সট্ৰাকৈ ভেজিটেবল তাইক কেতিয়াও খুৱাবই নোৱাৰে সেইকাৰণে বা নেমু গুটিকেইটা উঠাই দিব লাগে বাৰু মই উঠাই দিম এতিয়া তাৰ পৰা তাৰপিছত আৰু এতিয়া লগতে চাউলখিনি এড কৰি দিম আৰু ইয়াতে পানী দি পেলাই যিহেতু মোৰ ভেজিটেবলখিনিৰ লগতে চাউল এড কৰি দিম লগতে আৰু সেই আৰু ভেজিটেবল ৰাইচ সেইখিনিতে মই চাউলখিনি কুকাৰত দুটা চিটি বজাই দিম আৰু বহুত ধুনীয়া বনে আচলতে আপোনালোকেও সৰু ল'ৰা ছোৱালীক এনেকৈ বনাই খুৱাব পাৰে ভেজিটেবল নোখোৱাবিলাকে বিশেষকৈ এইখিনিতে মোৰ কিমান ধুনীয়া ভেজিটেবল ৰাইচ বনিছে দেখিছেনে এনেই দেখিলে খাওঁ খাওঁ লগা নিচিনা হৈছে আৰু ইয়াৰ লগত মই এতিয়া বনাম বেলেগ কিবা এটা বনাম বাৰু আৰু আপোনালোকক দেখাম কি বনাইছোঁ লগতে এতিয়া মই লৈ লৈছোঁ কেইটামান চিলি মানে 5টাই চিলি আনিছিলে এইকেইটা মানে পকৰি বনাই খোৱা চিলি আগতেও এবাৰ মই চিলি পকৰি বনাইছিলোঁ বাৰু আপোনালোকক দেখাইছিলোঁ কিন্তু আজি আকৌ বনাব লৈছোঁ আচলতে এইবিলাক শ্বেয়াৰ কাৰণে নহয় তাইক আচলতে অইলি বেছিকৈ খাব দিয়া নাই আৰু এয়া আমাৰ কাৰণে বনাম এইকেইটা চিলি এতিয়া দিছোঁ পূৰা মজা লাগে এইকেইটা দেখিবৰ কাৰণে ভাল লাগে খাওঁ বা নাখাওঁ কিন্তু দেখিবলৈ বহুত ভাল লাগে মই বহুত ভাল পাওঁ দেখিবৰ কাৰণে এয়া আমাৰ পুৱাৰ খাদ্য মানে ভেজিটেবল ৰাইচ আৰু চিলিৰ পকৰি এইকেইটা যদি অকণমান কটাৰীখনে কাটি নিদিয়ে নহয় মাজতে ফাট কৰি নিদিয়ে ফুটি পেলাই মুখখন গোটেইখন জ্বলাই পেলাব মানে পাতাককৈ ফুটি আহি যায় ন সেইকাৰণে অকণমান মই হেৰি কৰি দিছোঁ আৰু এই বনাইছোঁ এতিয়া এই মাত্ৰ 5টা পকৰিয়ে বনাম লাগে নালাগে এওঁৰ কাৰণে 3টা আৰু মোৰ কাৰণে 2টা সেয়াই আৰু আজি ব্ৰেকফাষ্ট ভেজিটেবল ৰাইচ আৰু এই চিলি পকৰি এতিয়া শ্ৰেয়াক স্কুলত থ'ব যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ বাহিৰত বহুত ঠাণ্ডা যে সেইকাৰণে টুপি চুপি লগাই লৈছোঁ ধুনীয়াকৈ আৰু এইজনী আমাৰ বাইদেউ গুড মৰ্ণিং কোৱা হলা গুড মৰ্ণিং কোৱা হলা এই মানে চাইনিজ জাপানিজ ভাল পোৱা আৰে নহয় এইটো মেক্সিকান কি খান মেক্সিকো বহুত ভাষা কি বুলি কয় মেক্সিকান আজি এনেই অকণমান সৰু ভিডিঅ' বনালোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো বাই বাই এভৰিৱান সকলোকে বহুত বহুত ধন্যবাদ এতিয়া 7:30 বাজিলে শ্ৰেয়াক স্কুলত ফটাফট থৈ আহোঁ আৰু আপোনালোককো দিছোঁ বাই বাই